ভাল লাগিছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে ইয়াতকৈ ভাল লগা বস্তু নাই নাই ন কি হ'ব জানানে ঐ চেনাইতি মই গাঁৱত হেল্ল' গাইছ মোৰ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু বিশেষকৈ আজি দিনটো স্পেচিয়েল দিন মানে ঘপককৈ নিউজত পালোঁ যে আজি মেট্ৰিকৰ ৰিজাল্ট দিছে সেই বুলি মানে খবৰটো পাই লগে লগে মই গাড়ীখন লৈ কিনে মোৰ মৰমৰ ককাইদেউজনৰ ওচৰলৈ আহিলোঁ আৰু ককাইদেউজনৰ ওচৰত মই গৈ আছোঁ আজি মানে ককাইদেউজনৰ মনৰ পৰা দুআষাৰমান সুধিব বিচাৰিছোঁ কি কাৰণে সুধিব বিচাৰিছোঁ আপোনালোকে গম পাব এতিয়া ককাইদেউৰ ওচৰলৈ ডাইৰেক্ট গৈছে এজন হ'ল ককাইদেউ মোৰ মৰমৰ ককাইদেউ আজি ভাল লগা দিনটো আপুনি নিজে কওকচোন ভাল লগা দিনৰ পৰা বহুত ভাল লাগিছে যিহেতু নোহোৱা হঠাৎ নোহোৱা মানে যিটো ভাবা নাছিলোঁ সেইটো হঠাতে হৈ গ'ল মানে হঠাতে মানে এনেকুৱা হ'ল কথাটো আজিলৈ ৰিজাল্ট দিব বুলি কোনো গমো পোৱা নাই বাৰু আৰু যিহেতু কেলে ল'ৰাবোৰক ইমান মানে লেটাৰৰ কথা বা যি ছেকেণ্ড ডিভিজন পাৰিলেগৈ পাছ কৰিলেও বেয়া লগা নাই এইকাৰণে যিহেতু পৰীক্ষাৰ চিটুৱেশ্যন আপোনালোকে দেখিলে কেনেকুৱা পৰিস্থিতি হ'ল এই খোলা এই বন্ধ এই ল'ৰাবোৰ চব খেলি মেলি হৈ গ'ল তথাপিতো যে পাছ কৰিলে সেয়াই মই সন্তুষ্ট আপোনাৰ ল'ৰাটো কোন ডিভিজন গৈছে ছেকেণ্ড ডিভিজন কৈছে বাৰু তেনেহ'লে ফাটাফাটি পাৰ্টি হ'ব আজি ফাটাফাটি হ'ব কি আমাৰ ঘৰত হাঁহ দুটামান আছে মানে নোম নোহোৱা পোৱালি তাই তোমালোকৰ কাৰণে কিবা এটা কৰিম আৰু হ'ব একো নাই মোৰ এটা কথা আছে কিন্তু হাঁহ ভি মৰিব কুকুৰা ভি মৰিব আৰু লগতে ৰঙা বটলো লাগিব দেই আৰু বিশেষকৈ ককাই ভাগৰ এটা কথা জানো মোক ককাই মাজে সময়ে ককাই ওচৰলৈ আহি থাকোঁ ককাই কয় যে মোৰ দিনটোত 100 টকা খৰচ হয় দিনটোত 100 টকা খৰচ হয় বুলি কয় কিন্তু 100 টকা খৰচ হয় কি কাৰণে ককাই ক'ব এতিয়া দিনটো খৰচ হয় মানে যিহেতু তোমালোকে জানাইচোন যিহেতু RX 100 অকণ আছে ভগা চিগা RX 100 তেলো খাই চবেই জানে বিশেষটো ল'ৰাৰ লগততো আজিকালিতো চাইকেল জামানা নাই ন যিহেতু নতুন বাইকো ল'ব পৰা নাই এই পুৰণা বাইকখন 100 টকা তেল ভৰাই মেলি অহা যোৱা কৰোঁতে সেই 100 টকা মই তাকে কৈ থাকোঁ তেনেহ'লে কষ্টৰ ফল আপুনি পালে মানে ফল মিঠা বুলি কৈছিলে কিন্তু মই আজিয়ে গম পাই সঁচাকৈ মিঠা দেই কষ্টৰ ফল মই খাই পোৱা নাছিলোঁ তাৰমানে আজি খাই পাইছোঁ চেলেকি চাইছোঁ বহুত মিঠা ভাল লাগিলে খাই মানে আপোনাৰ ধৰক যিটো কষ্ট কৰিছিলে কষ্টৰ ফল আপুনি মিঠাও পালে চেলেকি চাই কিনে কি পালে মিঠা পালে এইখিনিতে অভিযোগ এটা আছে কিন্তু অভিযোগটো একদম বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এনেকুৱা ভুল কাম যাতে আৰু এদিন নকৰে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কিয়নো আজি সোমবাৰ দিনত কেতিয়াও মেট্ৰিকৰ ৰিজাল্ট দিব নালাগে বিশেষভাৱে মই দুখিত মোৰ সতীৰ্থৰ কাৰণে তেখেতে আজি মানে সোমবাৰ দিনটোত কোনো মানে নিৰামিষ সোমবাৰ দিনটো বিশেষকৈ মোৰ নিৰামিষ হয় অকণমান মই দুখিত আজি যিহেতু পাৰ্টি হ'ব আজি পাৰ্টিটো মানে মই ৰিজাৰ্ভ কৰি দিছোঁ মাংস একো খাব নোৱাৰে বিৰাট দুখ ইয়াৰ কাৰণে মোৰ দুখ লাগিছে কান্দি দিব ককা তাৰ মাজত আমাৰ এজন খুৰা আছে খুৰা কি ক'ব আজি ভাল লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে ইয়াতকৈ ভাল লগা বস্তু নাই নাই ন আকৌ ভাল লাগিছে আৰু ভাল লাগে আৰু ভাল লাগিছে আৰু ভাল লাগে পুনৰ ভাল লাগিছে তেনেহ'লে পুনৰ ভাল লাগিবলৈ চেষ্টা কৰিব তেনেহ'লে আজি পাৰ্টিটো ফাটাফাটি হ'ব আমাৰ ফটাফটি হ'ব তেনেহ'লে আজি পাৰ্টিটো ফাটাফাটি হ'ব আৰু বিশেষকৈ ককাই দোকানখনত শ্বট দিয়াৰ কথা আছে মানে কামো চলিছে দুইটা পাৰ্টি আজিয়ে চলি যাব বুলি ভাবিছোঁ মানে এতিয়া মই বাইকত বহি ল'লোঁ লগতে আমাৰ আছে ডিজে আমি এতিয়া গৈ আছোঁ ওচৰৰ ভণ্টিজনীৰ ঘৰলৈ যিহেতু ভণ্টিজনীও মেট্ৰিক দিছিলে বুলি শুনিছিলোঁ তাৰ ৰিজাল্ট ভাল হৈছে বুলি ভণ্টিজনীৰ নাম কৈছোঁ জ্যোতিষ্মা তাই মানে ধুনীয়া গান গায় মানে এতিয়া তাৰ ঘৰলৈ গৈ আছোঁ নেকি ফাইনেলি ভণ্টি ঘৰ আহি পাই গ'লোহি তো আজি জ্যোতিষ্মা ঘৰত আহিলোঁ যিহেতু আজি বিশেষ এটা দিন আজি স্পেচিয়েল দিন কাৰণ আজি মেট্ৰিকৰ ৰিজাল্ট দিছিলে আৰু তাইও যিহেতু এবছৰ মেট্ৰিকৰ পৰীক্ষা দিছিলে আৰু মেট্ৰিকৰ পৰীক্ষাত ভাল ফলাফল আহিছে তেখেতৰ তাইৰ মুখেদি শুনিম কেনেকুৱা ধৰণৰ ফলাফল আৰু তাইৰ অনুভৱ কি হয় পোনপ্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ আজি অহাৰ কাৰণে আৰু ৰিজাল্টটো ঠিকেই আৰু ফাৰ্ষ্ট ডিভিজন সমাজ বিজ্ঞানত লেটাৰ পাইছোঁ আৰু আচলতে মানে গানৰ মাজতো পঢ়াটো চলাই নিছিলোঁ বহুতে কয় যে মানে গান গাই আকৌ পঢ়াটো তুমি কেনেকৈ মানে কি কৰা আচলতে সেইটো কথা নহয় যিটো মানে মনৰ পৰা আছে যিটো আমি ভাল পাওঁ আচলতে এইটো আমাৰ লাইফৰ ছাইড মানে পাৰ্ট বুলি ক'ব লাগে তো পঢ়াৰ টাইমত যিখিনি কৰিবলগীয়া হয় তেনেদৰে পঢ়োঁ আৰু যেতিয়া যিখিনি সময় মই আজৰি সময় পাওঁ বা ফ্ৰী টাইম পাওঁ সেইখিনি সময়ত মই সংগীতৰ চৰ্চা কৰোঁ গীত গাওঁ ভাল পাওঁ লিখোঁ মেলোঁ তেনেকৈ চলাই নিছিলোঁ আৰু এইখিনিতে এটা কথা যিহেতু মানুহৰ সকলোৱে ওচৰত 24 ঘণ্টা সময় থাকে তো 24 ঘণ্টাৰ মাজতে গোটেই 24 ঘণ্টা এটা মানুহে কোনো এটা কামেই কৰিব নোৱাৰে নাতো সি পঢ়িব পাৰিব নাতো গান গাব পাৰিব নাতো বেলেগ কামত যিকোনো ক্ষেত্ৰতে মানুহৰ নিজে সময়টো মেনেজ কৰে চবেই নিজৰ নিজৰ দায়িত্ব গতিকে পঢ়া শুনাও একেলগে বজাই ৰাখিব লাগিব আৰু সংগীতৰ লগতে বেলেগ কিবা
কোনো ক্ষেত্ৰত যদি কাৰোবাৰ ইণ্টাৰেষ্ট থাকে সেই ইণ্টাৰেষ্ট থকা ছাবজেক্টটোৰ ওপৰতো গুৰুত্ব দি আগবাঢ়ি যাব লাগিব যিহেতু তাই কৰিছে সেইখিনি কাম তো যথেষ্ট আমি সুখী আমি নিজৰ অঞ্চলবাসী হিচাপে আমি নিজৰ অঞ্চলৰ দাদা হিচাপে তাই যিখিনি আগবাঢ়ি গৈছে ভাল লাগিছে দেখিছোঁ তেখেতৰ মানে তাইৰ গান শুনিছে আপোনালোকে ভাল প্ৰথম যিটো ভাল লগা গীত আছিলে মোৰ ডিব্ৰুগড়ৰ ধুনীয়া ছোৱালী বহুতে শুনিছে এবাৰ শুনিও এবাৰ আজি 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 ভাল লগা প্ৰথম গানটো শুনিব লাগে যিটো গান ৰাইজ চবে ভাল পায় অকণমান ঠিক আছে বাৰু অকণমান গাই দিছোঁ ভাল পালে কি হ'ব জানানে ঐ চেনাইতি মই গাঁৱৰে ঐ জীয়ৰী আমাৰে ঘৰত গৈ খুজিব গৈ লাগিব বোকা পানী গছকি ধুৰীয়া তামোলে জুৰীয়া পানেৰে শৰাই হ'ব শুনি তুমি মোৰ জানা দে জীৱন নগৰী ঐ তুমি মোৰ জানা দে জীৱন নগৰী ভাল পালে কি হ'ব জানানে ঐ চেনাইতি মই গাঁৱৰে ঐ জীয়ৰী আমাৰে ঘৰত গৈ খুজিব গৈ লাগিব বোকা পানী গছকি ধন্যবাদ ধুনীয়া কণ্ঠৰ লগতে আৰু দিমাগটো কিন্তু বেয়া নহয় পঢ়া শুনাৰ ৰিজাল্টটো শুনিলেই আৰু গীতো নিজে লিখে আচলতে বহুতে গীত গায় কণ্ঠ ভাল কিন্তু নিজে লিখাটো ইমান সহজ নহয় কৰিছোঁ আৰু এয়া সকলোবিলাক আপোনালোকৰ আশীৰ্বাদতে আৰু আশা কৰিছোঁ আগলৈও যাতে সকলোৱে এনেদৰে আশীৰ্বাদ কৰি যাব আৰু আগবাঢ়ি যাব পাৰোঁ আৰু ভাল ভাল কাম কৰি যাব পাৰোঁ আপোনালোকৰ বাবে অসমবাসী ৰাইজৰ বাবে ইমান আৰু এটা কথা তাতে গান লিখাটো ইমান সহজ নহয় ক'লো কথাটো টালি দিছে কিন্তু কথাটো হ'ল গান লিখাটো ইমান ইজি নহয় কাৰণ বহুতে চেষ্টা কৰে কিন্তু লিখিব নোৱাৰে আমি যিহেতু কেতিয়াবা লিখোঁ তেতিয়া গম পাওঁ কিমান কষ্ট হয় এটা গীত লিখোঁতে তো সেই যে ইমান কম বয়সতে গান এটা লিখিব লাগে বুলি মানসিকতাটো কেনেকৈ আহিলে সেইটো প্ৰথম বহুতে সোধা নাছিলে আজি মই আচলতে সেইটো কথা মানে কেনেকৈ ক'ম মোক সুধিছে আগতেও বেলেগে কিন্তু মানে মই নিজে আচলতে নাজানো মই কেনেকৈ মই ভবাও নাই কেতিয়াও যে মানে গান গাওঁ সৰুৰ পৰা ভাল পাওঁ কিন্তু গান যে কেতিয়াবা এনেকৈ নিজে লিখিম বা সুৰ কৰি ভবা নাছিলোঁ আচলতে তেতিয়া মই ক্লাছ 6ত আছিলোঁ নেকি তেতিয়া মানে ঘৰৰ মানুহে ক'লে যে এবাৰ এটা মানে গান কৰিব লাগে আৰু তেতিয়া মানে বিচাৰিছিলে গান আৰু পোৱা নাছিলে তেনেকৈ গান তেতিয়া ইমান চিনাকিও নাছিলে ইমান মানুহো তেনেকৈ বিচাৰি পোৱা নাছিলোঁ আৰু তেতিয়া স্কুল বন্ধ জুলাই মাহ আছিলে আৰু তেতিয়া মই নিজে ভাবিলোঁ যেতিয়া নিজে যদি এটা লিখিবলৈ ট্ৰাই কৰিছোঁ মানুহেতো লিখে ন বেলেগতো মানুহে নিলিখে লিখিব ট্ৰাই কৰিছোঁ নিজে তেনেকৈয়ে মানে ভাবি লিখিছিলোঁ ডিব্ৰুগড় ধুনীয়া ছোৱালী গীতটি আৰু যিটো গীত আপোনালোকে যথেষ্ট মৰম দিলে তাৰ বাবে সদায় আপোনালোকৰ আগত কৃতজ্ঞ হৈ ৰ'ম এইটো ফাৰ্ষ্ট গান আছিলে ন লিখা প্ৰথম গান আছিলে আগতেও কিজানি কিছুমান লিখা আছিলে কিন্তু সেইটো গান ৰাইজলৈ উলিয়াই দিয়া নাই এনেকুৱা আছিলে নেকি তেনেকুৱা নাই আচলতে এই গীতটো মই লিখা হয়তো মই নাজানো বেলেগে কেনেকৈ লিখে কেইদিনত এটা গীত লিখে কিন্তু মই গানটো লিখিছিলোঁ এদিনতে মই অলপ সময় এনেই মানে গানৰ কথা ভাবি আছিলোঁ তেনেকৈ ভাবি থাকোঁতে মানে গৈ মেলি তেতিয়াই লিখিছিলোঁ গীতটি আৰু তেতিয়া মানে অলপ কিছুমান বেলেগ লিৰিক্সো আহিছিলে বা বেলেগ মানে গানৰ হেৰিও আহিছিলে তেনেকৈ থাকি গ'ল কিন্তু মানে এইটো মিলাই মেলি এইটোৱে কৰা হ'ল এইটো আৰম্ভ বেলেগ হৈছিলে যিটো সম্পূৰ্ণ কিন্তু এইটো প্ৰথম হৈছে ভাল লাগিলে আৰু তাই অনাগত দিনবিলাক সুখ হওক যিহেতু আৰু এদিন আহি আছে হাই ছেকেণ্ডেৰী আহি আছে ইয়াৰ পাছত তো দুটা এই দুবছৰ আৰু চেষ্টা কৰিম হাই ছেকেণ্ডেৰী যাতে ইয়াতকৈ ভাল ৰিজাল্ট কৰিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিম আৰু আপোনালোকৰ আশীৰ্বাদ লাগিব তাৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব মৰম দি যাব এনেকৈ শেষৰ প্ৰশ্ন আৰু এটা আছে মোৰ এতিয়া যিহেতু পৰীক্ষা শেষ হ'ল হাই ছেকেণ্ডেৰীলৈকে দুবছৰ সময় আছে পঢ়াৰ লগে লগে মিউজিক সংগীতটো বজাই ৰাখিব লাগিব গতিকে নতুন পৰিকল্পনা কি আছে এবছৰটো প্ৰগ্ৰেম যথেষ্টখিনি কৰিলা প্ৰগ্ৰেম কৰা হ'ল বাৰু এবছৰ বিভিন্ন জেগালৈ গ'লোঁ গানৰ পৰিকল্পনা আছে বাৰু এবছৰ বহুত কাম ভালকৈ কৰিম বুলি ভাবিছোঁ যিহেতু যোৱা বছৰ ইমান নোৱাৰিলোঁ ইমান গীত আগবঢ়াই দিব নোৱাৰিলোঁ আপোনালোকৰ কাৰণে যিহেতু ক্লাছ 10ৰ বছৰ তো এইবাৰ ভাবিছোঁ অকণমান যিহেতু আকৌ নেক্সট ইয়াৰ আকৌ হাই ছেকেণ্ডেৰীৰ কাৰণে বিজি হৈ যাব লাগিব এইটো বছৰ অকণমান ভাল কিবা কিবি পৰিকল্পনা আছে গম পাই থাকিব আপোনালোকে আমাৰ গতিকে পাই থাকিব আপডেট পাই থাকিব দি থাকিম চাই থাকিব ধন্যবাদ ভণ্টিজনী ঘৰৰ পৰা ওলাই আহি কেনে লগৰজনক বিদায় দিলোঁ বিদায় দি কেনে এতিয়া মই গাড়ীত বহিলোঁ গাড়ীত বহি কেতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু বিশেষকৈ আজি মেট্ৰিকৰ যিটো ৰিজাল্ট দিছে ৰিজাল্টৰ কাৰণে খবৰ ল'ব আহিলোঁ দাদাজনৰ ঘৰত সোমালোঁ আৰু ভণ্টিজনীৰ ঘৰত সোমালোঁ আৰু এতিয়া মই ঘৰলৈ যাবলৈ লৈছোঁ আৰু আজিলৈ মোৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ